কালি মানে আমাৰ ওচৰত মন্দিৰত উৎসৱ পাতিছিলে। আমাৰ ওচৰত মানে কি বৰ্তমান আমি আছোঁ কেৰেলাত, আমাৰ 4জন আছিলোঁ। 4জন কালি আমাৰ কাষতে ৰুমৰ কাষতে আমি যোন জেগাত আছোঁ সেই ৰুমৰ কাষতে মানে উৎসৱ পাতিছিলে। আৰু উৎসৱত মানে বিৰাট ধুনীয়া ডান্স দুটামান দেখিলোঁ, আপোনালোককো দেখুৱাই আছোঁ। কিন্তু ডান্সকেইটা কি বুজি নাপালোঁ। যদিহে আপোনালোকে বুজি পায় তেনেহ'লে কমেণ্টত কমেণ্ট কৰি জনাই দিব। যদিহে আপোনালোকে কেৰেলা আহিছিলে, কোনোবা কেৰেলাত থকা মানুহ থাকিবও পাৰে, হয়তো চাবও পাৰে ভিডিঅ'টো। যদিহে চাইছিলে তেনেহ'লে ডান্সটো কি ডান্স বুজি নাপালোঁ। আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। মই ডান্সটো দেখুৱাই আছোঁ। কালি যেতিয়া উৎসৱত গৈছিলোঁ, চাবলৈ গৈছিলোঁ, তেতিয়া ডান্সটো দেখিলোঁ। কিন্তু কিছুমানে সুধিলোঁ, সোধা মতে কিছুমানে ক'লে ডান্সটো বোলে গৰুণ্ডায়ন বুলি ক'লে। কি গৰুণ্ড ডান্স বুলি ক'লে, মানে গৰুণ্ড পক্ষী কিবা মুখা পিন্ধি লৈছে, মুখা পিন্ধি লৈ ডান্সটো কৰিলে। বেয়া লগা নাই বাৰু চাই। আৰু সেই গৰুণ্ডায়ন ডান্স শেষ হোৱাৰ পিছতে পূৰা মানে বহুত স্পীডত পূৰা মানে একদম ঢোল বজাইছে, কিবা চক পূজাত বজোৱা লেখীয়াকৈ। যিসকলে চক পূজা চাইছে দেখি সেই ঢোলবিলাক দেখিছেই চাগে, সেইটো ঢোল নে কি কয় বিশেষ নাজানো বাৰু। সেই তেনেকুৱা ষ্টাইলৰ মানে সেইটো পূৰা ঢোল বজাইছে স্পীড, মানে চাই ভালেই লাগিলে বাৰু, পূৰা জঁপিয়াই জঁপিয়াই। আৰু সেইটো তালেপুলি নে কি বুলি কয়, ইয়াত সোধামতে তালেপুলি বুলি ক'লে। আমি 4জন আছিলোঁ, আমাৰ ঘৰৰ কাষৰে গোটেই 4জন আমি ইয়াতে কাম কৰি আছোঁ কেৰেলাত। আজি বৰ্তমানে এজন আছে, সেইজনে মোবাইল চাই আছে, ডিউটিৰ পৰা আহি পেলাই বহি অলপ আৰাম কৰি মোবাইল চাই আছে। আৰু সেই ডান্সটো কালি চালোগৈ, চাই বেয়া লগা নাই বাৰু উৎসৱত। গতিকে আপোনালোকক মই প্ৰথমতে দেখুৱাই আছোঁ যোনটো নেকি গৰুণ্ডায়ন ডান্স বুলি কয়। গৰুণ্ডায়ন বুলি মানে কি এজনক সুধিলোঁ, সেইজনে ক'লে গৰুণ্ডায়ন ডান্স বুলি। কিন্তু বিশেষকৈ কি ইমান এটা ধৰিব পৰা নাই, আমিও কনফিউজ হৈ আছোঁ। যদিহে আপোনালোকে আগতে চাইছিলে তেনেহ'লে জনাব। আপোনালোকে যদি এইটো ডান্সটোৰ নাম জানে তেনেহ'লে চাই লওক। মই দেখুৱাই আছোঁ আপোনালোকক যোনটো গৰুণ্ডায়ন ডান্স বুলি মোক যোনজনে কৈছিলে, আৰু সেইটোৰ পাছতে দেখুৱাই আছোঁ আপোনালোকক তালেপুলি বুলি কোৱা ডান্সটো। এয়াই হৈছে গৰুণ্ডায়ন ডান্স। ডান্স মানে কি, ইয়াত আমাৰ অসমৰ লেখীয়া কিবা কঁকাল ভাঙি বা হেৰি কৰি নাচি নাথাকে, এনেকেই জঁপিয়াই থাকিব। এনেকেই মানে কি হাতকেইখন এনেকেই ওপৰলৈ তললৈ দি এনেকেই থাকে। হ'লেও মানে ইমান বঢ়িয়া লাগিছে, লাইট চাইট লগাই পাখিকেইখনত লাইট লগাই দিছে, কি ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ। মানে কি ডান্সটো ভাল নালাগিলেও মানে হেৰিখিনি বহুত বঢ়িয়া লাগিছে, মানে একদম ড্ৰেছটো আৰু লাইটখিনি বঢ়িয়া লাগিছে চাই পেলাই। আৰু আমি বহুত টাইম চালোঁ বাৰু, বেছি টাইম ৰেকৰ্ড নকৰিলোঁ। আৰু ৰেকৰ্ডটো হৈছে ৰাতি ৰেকৰ্ড, সেইকাৰণে ভালকৈ উঠা নাই। আৰু ড্ৰেছটো মানে ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু লাইট লগাই দিছে গোটেই, মিউজিক লাইট লগাই দিছে, মেজিক লাইটবিলাক বিৰাট বঢ়িয়া লাগিছে মেজিক লাইটবিলাক চাই। আৰু এই ডান্সখিনি মৰাৰ আগতে এনেকুৱাই ফটকা ফুটাইছে নহয়, মানে কি ৰাস্তাটোত একদম আপোনাৰ কমচে কম 3-4 কিলোমিটাৰমান ফটকা লগাই দিছে, একদম ৰাস্তাত আঁৰি দিছে মানে ৰছী লগাই। আৰু গোটেই ফটকাখিনি এটা ফটকাত লগাই দিছে, গোটেই ফটকাখিনি এফালৰ পৰা মানে ফুটি ফুটি আহি আছে। সেইটো লাইভ কৰি মই দেখাই দিছিলোঁ, আপোনালোকে হয়তো ভিডিঅ'টো চোৱা নাই চাগে। মই লাইভ কৰি দেখাই দিছিলোঁ, সেইটো এটা বেলেগ ভিডিঅ' ফটকা ফুটোৱাটো। আৰু ফটকা মানে বহুত দামী দামী ফটকা ফুটাইছে। এটা লাইন লগাইছে, সেইটো 3-4 কিলোমিটাৰমান লাইন। আৰু এটা বেলেগ ফটকা ফুটাইছে, সেইটো মানে একেৰাহে মানে বহুতখিনি গৈয়ে থাকে, মানে ধাম ধাম ওপৰত গৈ পেলাই বেলেগ বেলেগ ৰঙৰ জিলিকনি আহে মানে। আৰু ইয়াৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ যোনটো তালেপুলি বুলি কোৱা ডান্স। এইবাৰ আপোনালোকক দেখুৱাই আছোঁ তালেপুলি, যোনটো মই যে কৈছিলোঁ যোনটো পূৰা স্পীড ঢোল বজাইছে, মানে এনেকুৱা স্পীড মানে বিৰাট স্পীড বজায় আৰু মানে। সেইটো তালেপুলি ভিডিঅ'ত ৰেকৰ্ডটো মই দিনত কৰা নহয় দেই, এইটো কালি ৰাতি গৈছিলোঁ আমি। আৰু ৰাতি দেৰি হ'ল অহা, সেইটো কাৰণে ভিডিঅ'টো দিব নোৱাৰিলোঁ আৰু। গতিকে এতিয়া আপোনালোকক দেখুৱাই আছোঁ যোনটো তালেপুলি বুলি কয়, অকল ঢোল বজায় আৰু মানে তাল বজায়। দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক।
আপোনালোকে যে এই চাই আছে তালৈপুলি ডান্স, এই তালৈপুলি ডান্সৰ শেষৰ একেবাৰে ভিডিঅ'টো মানে কি শেষৰ অৱস্থাত বৰ বেলেগ মানে হেৰি এটা দেখিলোঁ। কেইজনমান ল'ৰাই বৰ বেলেগ ৰঙৰ মানে কি ৰঙচুৱা কাপোৰ কেইখনমান লৈ বৰ বেলেগ ধৰণে এটা নাচোন কৰিলে, নাচ দেখালে মানে। সেই ডান্সটো বৰ বেলেগ দেখিলোঁ মানে, বৰ অদ্ভুত লাগিলে চাই, বৰ বেলেগ বঢ়িয়াও লাগিলে। কিন্তু মানে কি ডান্স মাৰিলে একো ধৰিব নোৱাৰিলোঁ, বৰ বেলেগ ধৰণে নাছিলে। বৰ ৰং বিৰঙৰ কেইখনমান জিলমিল কিবা কাপোৰেই নে কি নে লৈ পেলাই নাছিলে। আপোনালোকে ভিডিঅ'টো শেষৰ ফালে চাব, লাগিলে যদিহে ভাল নাই পোৱা তেনেহ'লে স্কিপ কৰি লাষ্টৰ ফালে চাওক। একেবাৰে শেষত ল'ৰা কেইজনমানে নাচিছে কাপোৰ কেইখনমান লৈ পেলাই।